নৱমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ তৃতীয় মান শ্ৰেণীৰ সমাজ বিজ্ঞান কিতাপখনৰ ২ নম্বৰ লেচনটো নদ আৰু নদী, তাৰে আমি প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। তোমালোকে পাঠটিৰ বিষয়ে আলোচনা কৰিব লাগিলে কমেণ্ট কৰি জনাবা, মই তাৰ ওপৰত ভিডিঅ' বনাই দিম। এই পাঠটিৰ প্ৰথমে প্ৰশ্ন দিছে যে খালী ঠাই পূৰ কৰা। অসমক দেশ ৰাজ্য বুলি কোৱা হয়। ইয়াতে আমাৰ উত্তৰটি আমি অসমক নদী প্ৰধান ৰাজ্য বুলি কোৱা হয়। খটো দিছে নদীৰ পানীয়ে আমাৰ ৰাজ্যৰ মাটি ডেছ কৰি ৰাখিছে। নদীৰ পানীয়ে আমাৰ ৰাজ্যৰ মাটি সাৰুৱা কৰি ৰাখিছে। নদীৰ পানীৰ সোঁতৰ পৰা ডেছ উৎপাদন কৰিব পাৰি। উত্তৰটি হ'ব নদীৰ পানীৰ সোঁতৰ পৰা জলবিদ্যুৎ উৎপাদন কৰিব পাৰি। গংগা নদীৰো উৎপত্তিস্থল ডেছ পৰ্বততে আছে। উত্তৰ হ'ব গংগা নদীৰ উৎপত্তিস্থল হিমালয় পৰ্বততে আছে। একেটা খালী ঠাই পূৰণ কৰা। তাৰপাছত দিছে আমি কাক বোলে লিখা। অৱবাহিকা। অৱবাহিকা মানে কি তাৰ লিখিব হৈছে, তাৰ হ'ব নদী এখন যিটো অঞ্চলৰ মাজেদি বৈ যায় সেই অঞ্চলটোকে নদীখনৰ অৱবাহিকা বুলি কোৱা হয়। যিটো অঞ্চল যি ঠাইদি যায় সেই ঠাইখনক সেই অঞ্চলটোক আমি অৱবাহিকা বুলি কওঁ। পলস। কোনো এখন নদীৰ পানীয়ে যেতিয়া পৰ্বত পাহাৰৰ মাজেৰে বৈ যাওঁতে বালি জাবৰ জোথৰ আদি উটুৱাই লৈ আহে, এনেকুৱা উটুৱাই লৈ অহা বস্তুবোৰকে পলস বুলি কোৱা হয়। সেইবোৰে আমাৰ মাটি পলসুৱা কৰে। তাৰপাছত দিছে মোহনা। মোহনা কাক বোলে লিখিব দিছে। মোহনা সাধাৰণতে এখন সৰু নৈ পৰ্বত পাহাৰৰ মাজেৰে বৈ আহি আন এখন ডাঙৰ নৈ বুকুত পৰে, অৱশেষত সাগৰত লগ হয়। সাধাৰণতে এখন সৰু নৈ পৰ্বত পাহাৰৰ মাজেৰে বৈ আহি আন এখন ডাঙৰ নৈ বুকুত পৰি অৱশেষত সাগৰত লগ হয়। এইদৰে এখন নদী আৰু আন এখন নদীৰ যিটো অংশ সাগৰত পৰে তাকে মোহনা বুলি কোৱা হয়। নদী কেনেকৈ সৃষ্টি হয় লিখিব হৈছে। পৰ্বত পাহাৰৰ একোটা অংশৰ পৰা একোখন নদী উৎপত্তি হয়। সাধাৰণতে পৰ্বতবোৰৰ বৰফবোৰ গলি গলি পানীৰ সৃষ্টি হৈ নদী ৰূপ লয়, আৰু আনহাতে পাহাৰবোৰৰ কোনো এক অংশত ভূগৰ্ভৰ পানী একোটাৰ পৰাও নদীৰ একোখনৰ সৃষ্টি হ'ব পাৰে। নদীৰ দুটা ৰূপত সৃষ্টি হয়। এটা পৰ্বতবোৰৰ বৰফবোৰ গলি পানীৰ ভৈয়ামলৈ বাগৰি আহিলে নদীৰ সৃষ্টি হয়, আৰু এটা পাহাৰবোৰৰ কোনো এটা অংশত যদি পানীৰ উৎস থাকে, সেই পানীৰ উৎসৰ পৰা পাহাৰৰ পৰা বৈ আহি ভৈয়ামলৈ বৈ আহিলে নদীৰ সৃষ্টি হয়। আৰু আমি প্ৰশ্ন উত্তৰবোৰ পিছৰ ভিডিঅ'টোত দিম। তোমালোকে লাইক শ্বেয়াৰ কমেণ্ট কৰিবা।